নমস্কাৰ বন্ধুসকল উপেন্দ্ৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম আজি আপোনালোকলৈ লৈ আনিছোঁ ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস অফ ফেমিলি ৱেলফেয়াৰৰ সেকেন্ড ফেজৰ যোনটো এডমিটৰ আপডেট লৈ আপোনালোকলৈ এই ভিডিঅ'টো বনাই দিছোঁ কাইন্ডলি আপোনালোকক ভিডিঅ'টো যদি ভাল লাগে বা হেল্পফুল হয় বুলি ভাবে নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰিব চেনেলটো তো ভৱিষ্যতলৈ তেনেধৰণৰ জব নটিফিকেশনৰ ৰিজাল্ট হওক বা এডমিট কাৰ্ডৰ ডিটেইলছ কিনে আপোনালোকক সেই ভিডিঅ'টোৰ যোগেদি জনাবলৈ মই চেষ্টা কৰিম সো ভিডিঅ'টো বৰ্তমান আৰম্ভ কৰোঁ সো বন্ধুসকল যেহেতু আপোনালোকে নিশ্চয় ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ফেমিলি ৱেলফেয়াৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ফাৰ্ষ্ট পেজৰ ৰিজাল্ট অলৰেডি আপোনালোকে পাই গৈছে আৰু সেকেন্ড পেজৰ কাৰণে য'ত এডমিট বৰ্তমান কোনো পৰ্যন্ত আপডেট পোৱা হোৱা নাই সকলোৱে সো আপোনালোকে গম পাইছে ৰিজাল্টৰ লগতে এখন নটিচ দিয়া হৈছিলে য'ত নটিচত লিখা আছিলে যে গ্ৰেড 4 কাৰণে সেকেন্ড ফেজৰ কাৰণে ৰিটেন এক্সাম হ'ব আৰু গ্ৰেড 3 কাৰণে সেকেন্ড ফেজত স্কিল টেষ্ট আৰু যেহেতু কম্পিউটাৰ টেষ্ট হ'ব বুলি মেনশন আছিলে তো তাতে জনোৱা হৈছিলে যে নটিফিকেশন যোনখিনি জনোৱা হ'ব সেইখিনি শিডিউলখিনি অতি সোনকালে অহা কথা আছিলে বাট আজি পৰ্যন্ত এই ৰিজাল্টৰ সেকেন্ড ফেজৰ কোন ধৰণৰ এডমিট কাৰ্ড হওক বা কোন ধৰণৰ নটিচ এতিয়া পৰ্যন্ত যেটো পোৱা হোৱা নাই তো ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ফেমিলি ৱেলফেয়াৰৰ পৰা আপডেট যেহেতু আপোনালোকে যদি চাৰ্চ কৰে গুগলত আপোনালোকে দেখা পাব নিশ্চয় কমিং বুলি আহে বাট কোন ধৰণৰ তাত নটিফিকেশন বা কোন ধৰণৰ ডেট তাত শ্ব নকৰে আৰু আপোনালোকে মই আপোনালোকক জনাব বিচাৰিছোঁ মোৰ এটা ভিডিঅ'ত অলৰেডি আপোনালোকক এটা লিংক দিয়া হৈছে লিংকবিলাক আপোনালোকে কন্টিনিউ চেক কৰিলে নিশ্চয় আপডেটবিলাক পাই থাকিব আৰু জানিব পৰা মতে বৰ্তমান যোনটো গ্ৰেড 3 আৰু গ্ৰেড 4 ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ফেমিলি ৱেলফেয়াৰৰ যোনখিনি সেকেন্ড ফেজ অতি সোনকালে অহাৰ চান্সেছ আছে বুলি যেটো গম পোৱা গৈছে মেবি ডিসেম্বৰ ফাৰ্ষ্ট উইক মানৰ সেকেন্ড ফেজৰ কাৰণে যেটো এক্সাম হ'ব যেটো ওমাৰে বেস্ট হ'ব গ্ৰেড 4 কাৰণে তো সেইখিনি কাৰণে অলৰেডি নটিফিকেশন বৰ্তমান অতি সোনকালে আহিব বুলি আপডেট পোৱা গৈছে তো কাইন্ডলি আপোনালোকে প্ৰিপেয়াৰ কৰক সেকেন্ড ফেজৰ কাৰণে যেটো গ্ৰেড 4 কাৰণে ওমাৰ টেষ্ট হ'ব আৰু গ্ৰেড 3 কাৰণে স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰক আৰু যদি কিবা তেনেধৰণৰ কোনো নটিফিকেশন হ'ব কিবা আপডেট যদি পোৱা যায় আপোনালোকক মোৰ চেনেলৰ যোগেদি আপোনালোকক অতি সোনকালে জনাই দিবলৈ মই চেষ্টা কৰিম আৰু যদি ভাবে আপোনালোকৰ এই চেনেলটোৰ যোগেদি আপোনালোকৰ হেল্পফুল হয় বুলি কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে নটিফিকেশন আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকৰ আপডেটবিলাক মই যোনবিলাক ভিডিঅ' আপোনালোকক আপলোড কৰিম ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু চাব পাৰিব তো বন্ধুসকল আজিলৈকে হিমানে ধন্যবাদ